ঘোদা পাতে নৈখন চপালে পায় হয় নমস্কাৰ বহুত প্ৰত্যাশিত মানে হেৰিৰ মূৰত আমি আজি শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁ আজি প্ৰায় এবছৰে আমি কামটো কৰিম বুলি ভাবি বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ কিন্তু আজি সেই আমাৰ বাবে সৌভাগ্যৰ দিনটো আহি পৰিছে চ' আমি সকলোৰে মুখে জানিব বিচাৰিম আজি শ্বুটিঙৰ আজি গানটোৰ অনুভৱ কেনে কি সকলোৱে জনাব এয়া আমাৰ লগত আছে মোহিতদাই জনাব তেখেতে আমাৰ গানটো সুৰ কৰিছিল মোৰ গানটো আৰু তেখেতে কণ্ঠ দিছিলে খুব সুন্দৰকৈ গাইছে গানটো হয় কি ক'ম আজি বহুত দিনৰ অপেক্ষাত আজি আমাৰ গানটো শ্বুটিং সম্পন্ন কৰিম অলপ পিছতে দৃশ্যগ্ৰহণ চলি আছে আশা কৰোঁ সকলোৱে গ্ৰহণ কৰিব গানটো বাকী আমাৰ লগত মোৰ মুন আছে মুন্দা আমাৰ বন্ধু আৰম্ভণিৰ পৰা আমাৰ লগত বহুত সহায় সহযোগিতা কৰি আহিছে তেখেতে কিবা ক'ব সকলোৱে আশীষ বিচাৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব মোহিত আৰু শংকৰক যাতে ভাল কাম কৰিব পাৰে আৰু যিটো ফাগুনৰ খৰাপাত গানটো আজি শ্বুটিঙৰ কাম ইতিমধ্যে শেষ হ'ব অতি সোনকালে আপোনালোকৰ মাজলৈ আহিব আৰু আশা কৰোঁ আপোনালোকে ভুল ক্ৰুটিবোৰ শুধৰাই দিব লগতে বন্ধুবিলাকৰ মাজত শ্বেয়াৰো কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আৰু ভাল কাম কৰিব পাৰে মই সীমাক মাতি দিছোঁ সীমা বা আমাৰ লগত আছে সীমা বা সীমা বায়ো বহুত কষ্ট কৰিছে গানটোত হয়তো তেওঁ কিছুৱে মোৰ অডিঅ'টো শুনিছে তেখেতেও ক'ব কিবা গানটোৰ অনুভৱ গানটোৰ বিষয়ে হয় আমাৰ সীমা বা বহুত আশাৰে মানে আশা কৰি আছোঁ আপোনালোকে যাতে গানটো খুব ভালদৰে আদৰি লওক আৰু ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ এয়া আমাৰ দৃশ্যগ্ৰহণৰ কাম চলি আছে আমাৰ বন্ধু বিকাশ আৰু অনন্যাটো সকলোৱে চিনিয়ে পায় আমাৰ মৰিগাঁৱৰ উদীয়মান অভিনেতা বিকাশ প্ৰতিম বৰ্তমান সোণাইপাৰত শ্বুটিং কৰি আছোঁ আৰু ভালেই লাগিছে এতিয়া ড্ৰোন দি কৰি আছে সকলোৱে ভাল পাব কিন্তু কম অলপ দেৰিকৈ আকৌ আহিম বাৰু চটকিটা লৈ লওঁ হয় আমাৰ মাজত আছে আমাৰ উদীয়মান কেৰিঅ'গ্ৰাফাৰ বিমল বৰা বিমলেও বহুত কষ্ট কৰি লাগি আছে গানটোৰ হৈ বিমল বিজি নেকি কিবা দুআষাৰ ক'বা নেকি হাই এটা খুব ধুনীয়া গান আমি শ্বুট কৰি আছোঁ আজি মোৰ বেক চাইডে আছে অভিনয় কৰি আছে অনন্যা জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ আৰু লগতে আছে বিকাশ প্ৰতিম এইফালে আমাৰ চিনেমেটোগ্ৰাফাৰ আছে পৃথিৱীৰাজ দত্ত মৰমৰ পৃথিৱীৰাজ যাক কোৱা মৰমতে পিঠু আৰু এইফালে আমাৰ তীৰ্থ খুৰা আছে এটা খুব ধুনীয়া গীত এইটো কণ্ঠদান কৰিছে মোহিত দা
আৰু লিৰিক্স আছিলে আমাৰ শংকৰ, এটা খুব ধুনীয়া গান। আৰু ফিমেল ছিংগাৰ আছিলে সীমা কৰিছে হয়। তাৰপিছত খুব ধুনীয়া গান এটা আমি খুব মানে গাঁৱৰ পৰিৱেশ এটাত কৰিছোঁ। কনচেপ্টটো চাই ভাল পাব, আশা কৰোঁ মানে আপোনালোকে সকলোৱে গানটো আদৰি ল'ব আৰু আশীৰ্বাদ কৰক যাতে খুব ভালদৰে গানটি আপোনালোকৰ ওচৰত পায়গৈ। ধন্যবাদ। ধন্যবাদ বিমল। অনন্যা তুমি কিবা ক'বা নেকি? হয়, এয়া আমাৰ মাজত অনন্যা আছে। নমস্কাৰ। গানটোৰ বিষয়ে অলৰেডি বিমলে খুব ধুনীয়াকৈ ক'লেই। মোহিতদাৰ গান হয় আৰু প্ৰথমবাৰৰ বাবে মই তেওঁৰ গীতত অভিনয় কৰিছোঁ। গীতটো কথাবোৰ খুব ধুনীয়া হয় আৰু খুব ভাল কথাৰ গীত হ'লে আচলতে আমাৰ অভিনয় কৰাটো খুব সুবিধা হয়, এক্সপ্ৰেশ্যন দিওঁতে আমাৰ ভাল হয়। আৰু গীতটো যিহেতু কৈছে যে কথা খুব ধুনীয়াকৈ লিখিছে আমাৰ শংকৰ দাই লিখিছে, হয়নে? এয়া শংকৰ দাই মোৰ দাদা হৈছে গীতটোত। চ' ভিডিঅ'টো যেতিয়া ওলাব চাই সকলোৱে যেন ভাল পায় আশা ৰাখিছোঁ। আৰু লগতে আমাৰ গোটেই টেকনিকেল ষ্টাফটো খুব ষ্ট্ৰং হয়, খুব কাম কৰি থাকোঁ তেওঁলোকৰ লগত কাম কৰাটো এটা ফেমিলি নিচিনা লাগে। আজি বহুত দিনৰ পিছত এটা বিৰতিৰ পাছত তেওঁলোকৰ লগত কাম কৰিছোঁ। একেখিনি টিম আমি সদায় পাই নাথাকোঁ। মুণ্ডা আছে, পৃথিৱী দা খুব ধুনীয়া চিনেমেটোগ্ৰাফাৰ, আৰু বিমলৰ কোৰিঅ'গ্ৰাফীৰ কথাটো মই ক'বই নালাগে, নতুনকৈ আপোনালোক সকলোৱে জানে। অমৰে খুব ধুনীয়াকৈ এছিষ্ট কৰি আছে। আৰু লগতে মোৰ লগত অভিনয় কৰিছে বিকাশ দা ইতিমধ্যে এটা খুব ধুনীয়া কবিতা মুক্তি লাভ কৰিছে। জুবিনদাৰ কণ্ঠত আছিলে, খুব সুন্দৰ কবিতা। চ' গতিকে বিকাশ দাৰ অভিনয়ো খুব ধুনীয়া, যিদৰে কবিতাতে আপোনালোকে দেখিছে কবিতাৰ ভিডিঅ'টোত। চ' আশা ৰাখিছোঁ যে এই ভিডিঅ'টো যেন অডিঅ'টোৰ দৰে যেন ভিডিঅ'টো আপোনালোকে খুব ধুনীয়াকৈ আঁকোৱালি লয়, তাৰে মই কামনা কৰিছোঁ। আৰু এতিয়াও আমাৰ শ্বট বহুত যথেষ্টখিনি বাকী আছে, যিহেতু গৰম ঠাণ্ডা দিনৰ কথা, অলপমান ছানডাউন সোনকালে হৈ যায়। চ' আমি সোনকালে যিমান পাৰোঁ আমি কামবোৰ সোনকালে শেষ কৰিব লাগে। চ' ভাল লাগিলে, আকৌ লগ পাম বুলি আশা কৰিলোঁ। আৰু এয়া বিমল কিয় জুম কিয় হৈ গৈছে কেমেৰাটো বাৰু? কিবা এটা হৈ গৈছে। আৰু আমি ইয়াত শ্বুটিং কৰি আছোঁ আমি মৰিগাঁৱতে। মই মৰিগাঁৱৰ বিষয়ে স্পেচিয়েলি মই ক'বলৈ থাকি গ'ল। মৰিগাঁও এখন সঁচাকৈ ক'ব গ'লে অসমৰ এখন অন্যতম এখন খুব ধুনীয়া গাঁও, খুব সেউজীয়া, একেবাৰে বিল নদী খুব ধুনীয়া। ধুনীয়া ল'ৰা বিমল বৰা থাকে, য'ত বিমল ধুনীয়া ল'ৰাৰ লগতে আচলতে প্ৰতিভাশীল ল'ৰা এটা খুব ভাল কাম কৰি আছে। বিমলৰ লগত আজিলৈকে 3-4 বছৰ হৈ গ'ল। ত' বিমল এটা মোৰ ফেমিলি নিচিনা এটা ল'ৰা। চ' এটা ভাল পৰিৱেশত আমি কাম কৰি আছোঁ। চ' আজি আমাৰ শ্বুটিঙৰ পিছত আৰু এক্সাইটেড হাঁহ খাবলৈ পাম। চ' মৰিগাঁৱত হাঁহৰ খুব টেষ্টি, খাইছোঁ মই আগতে। মৰিগাঁও মতা হাঁহত বহুত তেল, আমি মতা হাঁহ 2টা আনিছোঁ, বগা কোমোৰাতে বনাই আছোঁ। আমি জেনেৰেলি হাঁহ খাবলৈ ইমানকৈ নাপাওঁ। চ' হাঁহ খাম বুলি আশা ৰাখিছোঁ বাৰু। সকলোকে মই অনুৰোধ কৰিছোঁ যাতে গীতটো খুব ধুনীয়াকৈ আঁকোৱালি লয়, আৰু ভিডিঅ'টো অতি সোনকালে আহি আছে, ভিডিঅ'টো চাব আৰু সদায় এনেকৈ মোক আশীৰ্বাদ কৰিব যাতে মোৰ আগৰ গীতটো আপোনালোকে আঁকোৱালি লয়, আৰু অনাগত দিনত বহুতো ধুনীয়া গীত আপোনালোকক উপহাৰ দি যাম, তাৰে মই কামনা কৰিলোঁ। থেংক ইউ ছ' মাছ। শ্বুট ষ্টাৰ্ট হৈছে নেকি? বিকাশ ষ্টাৰ্ট হৈছে ন? ঠিক আছে। আমাৰ অভিনেতা বিকাশক আমি চিনাকি কৰাই দিম আপোনালোকক অলপ পিছতে। মোহিত দা কিবা ক'ব? মই দুআষাৰ ক'ব বিচাৰিছোঁ, অনন্যা বাহিৰে আমি গোটেইবোৰ মৰিগাঁৱৰ, সেই এটা ভাল লাগিছে। আমাৰ এটা নতুন এক্সপিৰিয়েঞ্চ। সীমা সকলোতকৈ মানে কি ক'ম আৰু মানে মেকআপ আৰ্টিষ্টৰ অবিহনে মানে একেবাৰে মানে অসম্ভৱ হ'লহেঁতেন। চ' মই চিনাকি কৰাই দিছোঁ পূজা। পূজা খুব কম সময়ত বহুত ধুনীয়াকৈ কামটো ফিনিছ কৰি দিয়ে, সেইকাৰণে খুব ভাল লাগে। পূজাই কিবা ক'ব? আজি গান এটা কৰি আছোঁ আমি বিমলদাৰ ডাইৰেকশ্যনত। তো আমি মৰিগাঁৱত আছোঁ, বহুত ভাল লাগিছে, বহুত ধুনীয়া গান হয়।
আৰু চবেই ভালদৰে বহুত ধুনীয়াকৈ কামটো কৰি আছে। আশা কৰোঁ আপোনালোকে গানটো চাই ভাল পাব। থেংক ইউ। ধন্যবাদ পূজা। আপোনালোকৰ আশীৰ্বাদত আজি আমি ইমানখিনিলৈ আগবাঢ়িছোঁ। তো আশা কৰিম অনাগত দিনত আপোনালোকে আমাক এনেদৰে সহায় সহযোগ কৰি আমাক আগুৱাই যোৱাত সহায় মানে শুভকামনা সদায় ৰাখিব। আৰু আছে মোৰ ভাইটি আছে লগত পাপু। পাপু আজি আৰম্ভণিৰ পৰা সিও মোক বহুত এনকাৰেজ কৰি আছে। শংকৰ দা কেতিয়া শ্বুটিং কৰিব, ক'ত শ্বুটিং কৰিব, আমি বাহিৰত শ্বুটিং কৰিব যাওঁ, বহুত আশা তাৰ। আজি সেই আশাটো আহি আহি আমাৰ মানে কি ফলপ্ৰসূ হ'ব গৈছে। এয়া পাপু, আমাৰ লগত পাপু আছে, ভাইটি পাপু। পাপুৱে আৰু চবতছে ডাঙৰ কথা, পাপুৱে মোৰ আৰু এটা গানত অলৰেডি সুৰ কৰিছে। হয়তো আমি মাঘ বিহু আগে আগে নহয়তো অলপ সময় ল'ব পাৰে, অলপ সময় ল'ব পাৰে। হয়তো আমি বহাগ বিহু আগে আগে আমি আৰু এটা পাপুৰ কণ্ঠত আৰু এটা গান আমি ৰিলিজ কৰিম। তাৰপিছত মোহিতদাৰ আমাৰ দ্বিতীয় গানটো আমাৰ অলৰেডি মানে ৰেডি হৈছে। সেইটো আমি শ্বুটিঙৰ কাম হয়তো ডিচেম্বৰ লাষ্টৰ ফাললৈ আৰম্ভ কৰিম। কোনে বিহু গাব? ঠিক আছে, কোনে বিহু গাব? ঠিক আছে বাৰু, আমাৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰি আকৌ এবাৰ লাইভত আহিম। গোটেইখিনি একেলগে তেওঁলোকৰ মনৰ কথা ক'ব। বিশেষকৈ বিকাশক আমি ল'ব নোৱাৰিলোঁ, বিকাশ আমাৰ অভিনেতাজনক ল'ব নোৱাৰিলোঁ, তেখেত শ্বুটিঙত ব্যস্ত। আমি খাদ্য গ্ৰহণৰ সময়ত আকৌ আপোনালোকক লগ পাম। থেংক ইউ।